ওয়েলকাম ব্যাক টু আপোনালোকৰ চেনেল। মই আছোঁ নলবাৰীৰ ৰাসত। আজি আহিছোঁ ৰাস চাবা আৰু ইয়াক লৈ আছোঁ লগত কিয়াই ৰাস চাবি। আৰু আমাৰ নলবাৰীৰ বাসীৰ কাৰণে এটা ভাল খবৰ, সকলোৱে গমেই পায় আমাৰ নলবাৰীত নতুনকৈ গেট এখন দিছে নলবাৰী টাউনত সোমোৱাৰ কাৰণে। সেই গেটখন আপোনালোকে মোৰ পিছফালে দেখাই পাইছে চাগে, আৰু একবাৰ আপোনালোকক ভালকৈ দেখাই দিওঁ। এইখন দেখছি না, এইখন তাৰমানে এটা আমাৰ লোৱাৰ আছামৰ যিমানখিনি কলা সংস্কৃতি আছে না, সেইখিনি বস্তু দেখাব চেষ্টা কৰিছে। গোটেইখিনি নাই, অলপ চলপ আছে আৰু ওজাপালিৰ পৰাই নাগাৰা নামৰ পৰাই আদি কৰি এইখিনি বস্তু আছে ইয়াতে। বাকী দেখা কওক যাব বলক, এফালে যাই থাকোঁ বলকচোন। কেনে বা পৰিস্থিতি আপোনালোককো দেখাওঁ নেকি? আগত দেখি লগ পাম বলক। তো গাইজ যাবা অলচলোৱে, কিন্তু আমাৰ এই পিছফালে দেখা পাইছি না, এইখিনিতো ফটো উঠি ল'লোঁ। আৰু আমাৰ গেংটো দেখা পাইছি না, এইটো গেং। বাকী আৰু পিছফালেতো জানেই আপোনালোকে কেনে আছে। কিন্তু গাইজ মোৰ ফোনটো কিন্তু আইফোন নহয়, কেমেৰা একদম ফাল্টু, তথাপিতো আপোনালোকৰ কাৰণে বনাইছোঁ, আপোনালোকে চাব দিয়ক। আৰু বাকী গাইজ আমাৰ যিটো নলবাৰী গণেশ মন্দিৰত আছে আপোনালোকৰ ভাগ্যশ্ৰী মটৰ্ছ, সেই ভাগ্যশ্ৰী মটৰ্ছৰ ডিটেইলিংটো চাওকচোন, আজি কি মজা কৰি দিছে দেখছি না লাইটিঙত। এইটো ভাগ্যশ্ৰী মটৰ্ছ বঢ়িয়া কৰি দিছে কিন্তু, না কি দেখা? মজা অঁ। তো গাইজ নলবাৰীৰ ৰাসৰ কিমান বছৰ হ'ল জানে না? 89 ইয়াৰ্ছ হ'ল, মানে 89তম হ'ল। বাকী গেটত লেখাই আছে এইখন আইচি না আইচি। বাকী আৰু 11 বছৰ পিছত হৈ আছে 100 বছৰ। 100 বছৰত কিমান ধামাকা ৰাস হ'ব আপোনালোকে সেইটো ভালকৈ জানে। বাকী বলক আগত। বাকী গাইজ নলবাৰীৰ ৰাসত এইবাৰ লাইটিংটো বহুত হাই ফাই হৈছে। চাওকচোন লাইটিং চাক, মোৰ কেমেৰাদি ধোৱা দেখা পাই গাইজ। হ'ব দিয়ক আৰু এনেকেই চাক, আৰু উপায় নাই, এডজাষ্ট কৰি লওক। আপোনালোকে যদি ওপৰত উঠি দেই নহয়, তেতিয়াহ'লে কিবা এটা ভাল আৰু ল'ম আৰু নে কি গাইজ? গাইজ মানুহ চাওকচোন, মানুহ চাওক। আজিতো কমেই আছে, যোৱা 2 দিন ধৰি এনেকুৱা মানুহ হৈছে, চেছ কৰি পেলাইছে মানুহ সোমবাৰ, উপায় নাই, কি কৰিব। বাকী এটা মেলাৰ ভিতৰে আছোঁ ৰ'ব, মেলাত চাওঁ ক'ত কি উঠোঁ মানে ক'তো নুঠোৱে দিয়ক আকৌ। গাইজ মোৰ আগত এটা বস্তু আছে, আপোনালোকক কওঁ, এইটোত উঠিম নেকি কওকচোন আপোনালোকে? এইটোত উঠলিতো দিগদাৰ হৈ যাব, অলে পৰিম লাগে না ডেকা। নুঠিতো গাইজ এইগিলাক ভয় লাগে বিৰাট। বাইক আমি এইটো চাইড ক্লিয়াৰ কৰিলোঁ। এতিয়া আমি যাই আছোঁ হৰি মন্দিৰ চাইড, আৰু বাকী এইফালে চাই লওঁ কেনে লাগে। আৰু আপোনালোকক মই এটা কথা কওঁ, যিটো বাইক ঘূৰণীয়া গাড়াত, এইটো মোৰ একদম তেজুৰ পৰা আছে, এইটো মই চাই বিৰাট ভাল পাওঁ গাইজ। আপোনালোকে পায় নে নাপায় মই এইটো নাজানো, মোৰ কাৰণে বেষ্ট। ইও ভাল পায়, কিন্তু ই নাচলাক, ই ভাল পায়, ই নাচলাক। গাইজ হৰি মন্দিৰৰ কিছু পৰিৱেশ চাব নেকি? আহি হৰি মন্দিৰ পালোঁ বাৰু, চাই লওক। লাইটিংটো অলপ কমাই দিয়া ৰ'ব।
কুমার বৈশ্য আন্তরিক মুখ্য কাৰ্যালয় অপেক্ষা কৰি আছে আপোনালোক য'তে আছে অৱস্থিত নামে আহি সুশান্ত কুমাৰ বৈশ্য দেখা নলবাৰীৰ ৰাচিবাৰ কিন্তু হাই ফাই কৰি দিছে দিলে হৈছে ইয়াৰ দৰে মানুহকেইজনী কতিও নাই নলবাৰী অপি গাইছ অপি বলক এইবাৰ দৰে নলবাৰীৰ ৰাস হোৱা নাই বাকী মূৰ্তি চাই আছোঁ ৰ'ব তো গাইছ মানে কথাটো এনেহেন ৰাস গেল বহুত দিন হ'ল ৰাস যাই মই ভিডিঅ' এটা ৰেকৰ্ড কৰিছিলোঁ সৰুকৈ বেছি একো হেৰি কৰা নাছিলোঁ এনেই নৰ্মেলি আৰু হ'লে আপোনাৰ ৰাসৰ পৰা আহি মই ভিডিঅ'টো এডিট কৰি দিম বুলি বহুত দিন হ'ল আজি আহিল ২৭ তাৰিখ আজি ২৭ তাৰিখে কি হ'ল মানে ২১ তাৰিখ না ২২ তাৰিখতে মোৰ মোবাইলটো পানীত পৰি বেয়া হৈছিল বেয়া হৈ ডিছপ্লেখন বেয়া হৈছিল আপোনাৰ টাচ পেড গোটেই কমপ্লিট বেয়া হৈ গৈছিল তাৰপিছত ভাল কৰিলোঁ ভাল কৰি আনি আজি ভিডিঅ'টো এডিট কৰিলোঁ এডিট কৰি আপোনালোকৰ মাজত দিম বুলি ভাবিছিলোঁ আৰু বহুত দেৰিকৈ দিম দিয়ক আৰু ভিডিঅ'টো চাব এনজয় কৰিব অলপ ছাপৰ্টো দিব দিয়ক আৰু গাইজ প্ৰথমতে ইউটিউবত মই যিটো মোবাইল দি ভিডিঅ' দিছিলোঁ পক' X3 Pro সেই ফোনটো ৰিপেয়াৰ হ'ব বুলি কৈছে মোক মেকানিকছ এটাই হ'লে সেই ফোনটো মই ভাল কৰি পেলাই সেইটো দি মই ভ্লগ দিয়া কৰিম এইটোৰ কেমেৰাটো অলপ ফাটি গৈছে ছাইডত পানীও সোমাইছে সেইকাৰণে আপোনালোকে এই কোৱালিটিটো বেয়া পাইছে